জনকৰীয়া নানা দাসীৰ সমন্বিতে ক্লান্ত হৈছে দেহা মোৰ সেয়েহে খন্তেক উপকূলত জিৰণি লৈ দৌৰ কৰোঁ আলস্য দেহা অস্থিৰ ভাৱে ক্ৰিয়া কৰিলো আমাক তৃষ্ণাটোৰ প্ৰাণ মোৰ যাওঁ পান কৰি সৰোবৰৰ শীতল জল শীতল কৰোঁ মোৰ তাপিত পৰা ভক্তগণ নকৰিবা চিন্তা ভক্তগণ তোমালোকৰ কাতৰ আহ্বানত আমি স্বয়ং নাৰায়ণ হল উপস্থিত তোমাক খবৰ পাইছোঁ নকৰা চিন্তা মোৰ প্ৰিয় ভক্ত হে ইন্দ্ৰদম্ন ৰাজা আৰু নকৰা চিন্তা হে গন্ধৰ্বৰাজ বহু ৰাজন আজি হন্তে তোমাক খবৰ অভিশপ্ত জীৱনৰ আমি পেলাম যৱনিকা যোৱা হে গজেন্দ্ৰ ৰূপী ইন্দ্ৰদম্ন ৰাজা দিব্য ৰূপ ধাৰণ কৰি এতিয়াই তুমি হৰক ধামে
কৰাগমন ভাল প্ৰভু যোৱা ভগৱান ভাগৱত পদ মহাভাগৱত কথা অমৃত ৰাম হৰি বোলা গন্ধর্বরাজ হহু এদিক্ষণেই তোমাকে আমার সুদর্শন চক্রই কৰিব আঘাত আৰু তেতিয়াই তুমি গ্ৰাহৰ ৰূপ ত্যাগী পুনৰ বহু ৰূপে দিব্য ৰূপ ধাৰণ কৰি নিষ্কৰ্তব্যত হবা ধাৱবান আহা আহা হে সুদৰ্শন মুহূৰ্ততে আঘাত কৰি গ্ৰাহৰূপী হোক অভিশপ্ত জীৱনত পেলোৱা জবনিকা যোৱা বৎস যোৱা নিষ্কৰ্তব্যতে হোৱা ধাৱবান ভাল প্ৰভু বাছা গৰু এবে বোলা আমিও যাত্ৰা কৰোঁ বৈকুণ্ঠৰ অভিমুখে ভাল প্ৰভু